ৰাইজসকল নৰা কাটিছেনে? শেৱালি ঘৰ মেজি সাজিবলৈ মই কাটি আছোঁ। পৰম্পৰাটো ৰক্ষা কৰিবৰ বাবে নৰা কাটি আছোঁ। সৰুকৈ এটা মেজি সাজিছোঁ, এটা শেৱালি ঘৰ সৰুকৈ এটা বনাইছোঁ, মোৰ চোতালতে সাজিছোঁ আৰু নিয়মটোতো পালন কৰিব লাগিব। সাজু কৰিছোঁ মেজি জ্বলাবৰ কাৰণে। এইটো এতিয়া অগ্নিসংযোগ কৰিম। সংযোগ কৰিব ওলাইছোঁ। তিল পিঠা দিবই লাগিব মেজিৰ অগ্নিক সেৱা কৰিবৰ কাৰণে। ধূপ ধূনা দি অগ্নিসংযোগ কৰিব ধৰিছোঁ আমি। এই মেজিৰ জুই সকলো ৰাইজক হৈ মই তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। হিংসা, ক্ৰোধ, অপায় অমংগল নিজৰ জীৱনত যিবোৰ আছে সকলো যেন এই মেজিৰ জুইত জাহ গৈ আশাৰ বতৰা কঢ়িয়াই আনে আপোনালোক সকলো অসমবাসী ৰাইজলৈ। Hello, 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 ha, ha, hello, 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 hello. নালাগে ৰাইজসকল, মই মোৰ ঘৰত মেজি জ্বলালোঁ। আমাৰ কঁঠালগুটিহঁতক লগত লৈ এইকেইটা আমাৰ কঁঠালগুটি, এতিয়া ভেলাঘৰ সেইটো কালি ভোজ খালে। এই মা হয়, আমাৰ দেউতা ইয়াত ঠাণ্ডা লাগিছে, তাও ভোজ শিকি আছে। আপোনালোকে মেজি জ্বলাইছেনে কমেণ্ট কৰি জনাব। মোৰ মেজিটো এটা সৰু মেজি, পৰম্পৰা অতীজৰ পৰা ৰক্ষা কৰি আহিছোঁ। আজি আমি সংযোগ কৰিলোঁ আৰু মোৰ প্ৰিয় দৰ্শকসকললৈকো মই ইয়াতে প্ৰাৰ্থনা কৰিছোঁ যে তেওঁলোকৰ যি জীৱনত অপায় অমংগলবোৰ হৈ আছে, অপশক্তিবোৰে দিগদাৰী কৰি আছিল জীৱনটোত, তেওঁৰ সেই অপশক্তিবোৰ যে ইয়াতে জুইত নাশ হৈ যাওক কৰি তাৰে শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভোগালী বিহুৰ উপলক্ষে আপোনালোকক সকলোলৈকে মোৰ
বিহুৰ শুভেচ্ছা যাচিলোঁ। দেউতাই সেৱা কৰিছে মেজিৰ জুইত মোৱা আলু। মাঘৰ বিহুৰ ভোগালী বিহুৰ আৰু এটা বিশেষ কথা হ'ল মোৱা আলু। এইটো আজিৰ বিহুৰ দিনাখন যদি এই মোৱা আলুটো নাখায়, গোট কৰাই মাহ ভজা আৰু মোৱা আলু যদি নাখায়, ইটো জন্মৰ পিছত হ'বলগীয়া মানে জন্মত যদি গাহৰি জন্ম হয়, যদি এই বিহুটোত মোৱা আলু নাখায়, ভৱিষ্যতে গাহৰি হৈ জন্ম হয়, বৰাহৰূপে জন্ম হ'ব। গতিকে ভৱিষ্যতলৈ গাহৰি নহ'বৰ কাৰণে মাঘৰ বিহুৰ দিনাখন আমাৰ অসমীয়াৰ নিয়ম আছে, মোৱা আলু জুইত পুৰি খাবই লাগিব। এইটো আপোনালোকে খাইছেনে জনাব। কঁঠালগুটি এইটো আছে আমাৰ ওচৰতে, এনেকৈ ফটো উঠে। কঁঠালগুটি মা আমাৰ পৰিয়ালটো প্ৰণাম কৰিবলৈ বাদে আমরা Thank you.